কি খবৰ সকলোৰে আশা কৰোঁ সকলোৰে ভালে সব মোৰো ভাল সো আজি ভাবিলোঁ এটা যেটো ইনফৰমেটিভ ভিডিঅ' বনাওঁ যেটো আজি গাড়ীৰ ওপৰতে বনাম যেটো আজি কেনেকৈ গাড়ী চলাব পাৰে বহুতে নাজানে আৰু বহুতে জানে আৰু বহুতৰে হয়তো ইচ্ছা আছে গাড়ী এখন চলাবৰ কাৰণে কিন্তু কেনেকৈনো চলাব হয়তো কনফিউজ থাকে কিন্তু গাড়ী নাথাকিলেও গাড়ী এখন চলাবৰ অভিজ্ঞতা বা চলাব মন সবৰে যায় কিন্তু কেনেকৈনো গাড়ী এখন চলাব লাগে সো তাৰে আজি বেসিক নলেজ বিলাক মই দিম আৰু চাই থাকিব মোৰ এই ভিডিঅ'ৰ জৰিয়তে কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু ভিডিঅ'টো শেষলৈকে চাব তেতিয়াহে আপুনি গাড়ীখনৰ কেনেকৈ চলায় তো আপুনি জানিব পাৰিব বলক এতিয়া ফিল্ডত ওলাই যাওঁ আৰু লগতে মোৰ দুজন আজি শিকিবৰ কাৰণে মোৰ লগত আছে সো তেওঁলোকক কেনেকৈ শিকাওঁ সো তেওঁলোকক আপুনি চাব আৰু লগতে আপোনালোকক শিকিব ভিডিঅ'টোৰ জৰিয়তে এখন ফিল্ডত আজি গাড়ীখন শিকাব লাগিব দুজন আহিছে মোৰ লগত তো গাড়ী শিকিবৰ কাৰণে ৰেডি গাড়ী শিকিবৰ কাৰণে ৰেডি ভয় লাগিছে নেকি একদম লাগা নাই ঠিক আছে তো গাড়ীখন চলোৱাৰ আগত বা শিকোৱাৰ আগত কিছুমান বেসিক নলেজ থাকে সো বেসিক ঠিক আছে আহক এখন গাড়ী চলাবলৈ হ'লে কি ধৰণৰ বেসিক নলেজ জনাটো দৰকাৰ তো আপোনালোকে চাওক প্ৰথমতে মই দৰজাখন খুলি তো মই সিটত বহা লগে লগে তো এটা কাম থাকে প্ৰথম কামটো হৈছে সিট বেল্টটো কিন্তু একদম 110% লগাবই লাগিব সিট বেল্টটো লগোৱাৰ পিছতে চাবি থাকিব চাবিটো ইয়াত সোমোৱাৰ লগে লগে আপোনাৰ এই বাওঁ হাতখন সো বাওঁ হাতখন আপোনাৰ হেণ্ড ব্ৰেকত আহিব লাগিব এইটো দেখিছে এইটো হৈছে হেণ্ড ব্ৰেক হয় সো হেণ্ড ব্ৰেকটো আহিলে তো হেণ্ড ব্ৰেকটো অহাৰ পিছতে এই তলত এতিয়া ভৰিত চাব তলত দেখা পাব তো এই তিনিটা এইটো হৈছে যেটো আমি ABCD পঢ়িছোঁ সো গতিকে ABCD আমি এফালৰ পৰা পঢ়িছোঁ কিন্তু ইয়াত উল্টা এইটো এক্সেলেটৰ এইটো হৈছে এক্সেলেটৰ এইটো বি ব্ৰেক সি ক্লাছ এইকেইটাই হৈছে চলাবৰ কাৰণে এইখিনিয়ে হৈছে মেইন বস্তু সো গম পালে এইটো মই কি ক'লোঁ এক্সেলেটৰ বি ব্ৰেক সি ক্লাছ সো এইখিনি বস্তুখিনি জানিব লাগিব তো গাড়ীখন ফাৰ্ষ্ট টাইম আপুনি বহাৰ লগে লগে যেহেতু তাৰপিছতে চিফ্ট এডজাষ্টমেণ্ট কৰি ল'লে তাৰপিছত চাবিটো অন কৰিব লাগিব এইটো চব চাবিটো অন কৰাৰ আগতে মই ইয়াত যোনটো চি বুলি ক'লোঁ ক্লাছটো মই ইয়াত ফুল দবাই দিব লাগিব তো দবাই দিয়াৰ পিছতে মোৰ যেটো ৰাইট ভৰিখন তো ব্ৰেকত যাব সো চাবিটো মই অন কৰিম চাবি অন হ'ল চাবি অন হোৱাৰ পিছতে মোৰ এই হেণ্ড ব্ৰেকটো দেখিছে মই কৈছোঁৰে তো নমাই দিব লাগিব এটা উঠি থাকে এটা হৈছে হেণ্ড ব্ৰেক আহিলে গাড়ী নাযায় সো মই ইয়াত কি কৰিব লাগিব এটা নমাই দিব লাগিব তো মই ষ্টাৰ্ট দিয়া হৈ গ'ল তো ষ্টাৰ্ট দিয়া হৈছে এইটো হৈছে গিয়াৰ তো ইয়াতে দেখিব ইয়াতে মোৰ 6টা গিয়াৰ আছে গতিকে এইটো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ আৰু এইটো 5 নম্বৰ আৰু মোৰ যে 6 নম্বৰ গিয়াৰলৈকে আছে 6 নম্বৰ আৰু বহুতৰ গাড়ী ৰিহাৰ্ছটো থাকে ইয়াত কিন্তু মোৰ ইয়াত আহিলে ৰিহাৰ্ছ হ'ব ৰিহাৰ্ছটো আপোনাৰ এইটো এই বস্তু দেখিছে এইটো টানি ল'ব লগা হয় তাৰপিছত এইটো হৈছে ৰিভাৰ্ছ হ'ব তো আমি ৰিহাৰ্ছটো পিছত শিকিম গাড়ীখন কেনেকৈ আগলৈ যাব লাগে তো সেইটো মই জাষ্ট আপোনালোকক দেখাম এইটো চাওক দেখিছে এইটো চাই ল'ব এইটো হৈছে নিউট্ৰেল নৰ্মেল হৈ আছে তো ইয়াত আমি 1 নম্বৰ গিয়াৰ লগাম তো ইয়াত গ'লে 1 নম্বৰ লাগিলে তো এটা ভৰিত দেখাই দিয়ক এটা 1 নম্বৰ লগাৰ পিছত গাড়ীখন যোৱা নাই কিয়নো মই ক্লাছ দবাই আছোঁ সো ক্লাছ থাকিলে গাড়ীখন কেতিয়াও নাযায় সো এতিয়া আগলৈ যাবৰ কাৰণে মই কি কৰিব লাগিব ক্লাছটো মই ইয়াত 20% ফাৰ্ষ্ট ৰিলিভ কৰিলোঁ তো গাড়ীখন অলপ ভাইব্ৰেট কৰিছে বাকী আৰু 10% ৰিলিভ কৰিছোঁ গাড়ীখন যাবলৈ ৰেডি আছে কিন্তু মই ইয়াত ৰাইট হেণ্ড ভৰিখন মই কি কৰিছোঁ দবাই ৰাখিছোঁ দেখিছে দবাই আছোঁ কাৰণে গাড়ীখন যোৱা নাই মই কি কৰিব লাগিব মই ইয়াতে ৰাখিব লাগিব অলপমানকৈ ৰাখি তো ব্ৰেকটো মই এৰি দিব লাগিব আৰু গাড়ীখন যোৱা ষ্টাৰ্ট হৈছে দেখিছে 50% মই মানে 60% এৰিছোঁ আৰু গাড়ীখন যোৱা ষ্টাৰ্ট হৈছে গাড়ীখন গৈ আছে সো আকৌ যদি মই দবাই দিওঁ গাড়ীখন ৰখি যাব তো নিশ্চয় বুজি পাইছে যদি এতিয়া মই 100% এৰিবলৈ ট্ৰাই কৰিব লাগিব সো তেতিয়াহে গাড়ীখন যেহেতু যাব সো মই এৰিছোঁ 70% এৰিছোঁ ব্ৰেকটো মই টোটেলি এটা নতুন বিগিনাৰসকলে বহুতে এক্সেলেটৰটো দবাই দিয়ে এক্সেলেটৰ টাইমিংটো নাজানাৰ কাৰণে কি হয় তো বহুতে এক্সেলেটৰটো অভাৰ দবাই দিয়ে তাৰ কাৰণে কি হয় গাড়ীখন বহুত স্পীডত গুচি যায় আৰু ঝাটকা মাৰে আৰু ব্ৰেক মাৰি দিয়াৰ ফলত এজন বিগিনাৰ বহুত ভয় খাই যায়
গতিকে ভয় খাবলৈ প্ৰয়োজন নাই। মই দেখিছে এক্সেলেটাৰটো 1% দব নাই, ক্লাছ মই দবাই আছোঁ। তো এতিয়া লাহে লাহে মই ক্লাছটো এৰি দিম, তেতিয়াও গাড়ীখন গৈ থাকিব। দেখিছে? তো ভৰিত আপোনালোকে চাইছে মই একো দবোৱা নাই, তেওঁ আপোনালোকে চাওক গাড়ীখন গৈ আছে, গাড়ীখন গৈ থাকিব। এতিয়া মেইন কথাটো হৈছে এনেকুৱা যদি ফিল্ডত চলায় তেনেহ'লে আপুনি 1 নম্বৰতে আপুনি গোটেইখিনি কাম কৰিব পাৰে। দেখিছে কটা মেলালে আপুনি ধৰি সকলো কৰিব পাৰিব। মই কিন্তু ভৰিত মই ক্লাছ ব্ৰেক এক্সেলেটাৰ একোৱেই দিয়া নাই, তেওঁ গাড়ীখন নিজে নিজে গৈ আছে। এতিয়া আপোনালোকে তেনেকৈ আপোনালোকে একদিন পূৰা প্ৰেক্টিচ কৰিব, 1-1.5 ঘণ্টা পূৰা প্ৰেক্টিচ। এনেদৰে প্ৰেক্টিচ কৰি থাকিলে খুব কম দিনৰ ভিতৰত আপুনি গাড়ীখন চলাব পাৰিব। গতিকে মই আপোনালোকক প্ৰথমতে কৈছোঁ, মোৰ লগত দুগৰাকী আহিছে গাড়ীখন শিকিবৰ বাবে। মই এতিয়া তেওঁলোকক গাড়ীখন শিকাম। তো আপোনালোকে নেক্সট ভিডিঅ'টোত আপোনালোকে তেওঁলোকে গাড়ীখন চলোৱা দেখিব। গতিকে ভিডিঅ'টো আপোনালোকক কেনেকুৱা পালে জনাব কমেণ্ট জৰিয়তে, আৰু শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আপোনালোকে ট্ৰাই কৰিব তাৰ নিজে এইখিনি বুজিবলৈ, তেতিয়া আপোনালোকে ধুনীয়াকৈ বুজি পাব। এতিয়া নেক্সট ভিডিঅ'টোত আপোনালোকক লগ পাই আছোঁ। থেংক ইউ শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে।